भूतिजित हो जगतांजनकुभाता शरणु बंधव शधु बंधव शधु Da
কমলা বিনন্দ বিলাস সৃষ্টিৰ ৰহস্য ব্ৰহ্মপুলত হল অৱসান সমস্ত জগতত মই ৰাখিলো নিশ্চুদলত পুনৰ সংসাৰ লীলাৰ মহান উদ্দেশ্যত মোৰেই নামি পদ্মজাতন ব্ৰহ্মা প্ৰজাপতি আৰু সৃষ্টিৰ কাৰ্যত হল গ্ৰহণ অবাধ জলাধি কৰিলে সুখন কিন্তু আকস্মিকে তল গল সবাৰে আশ্ৰয়স্থল দেৱী বসুন্ধৰা নাজানিলে সৃষ্টি কৰে সৃষ্টিৰ আদি মূল সেইটোকে সৃষ্টি আছে মোৰে চৰণ সহস্ৰ বছৰ নহ'ব জানো সংসাৰৰ লীলাৰ শুভাৰম্ভন নিশ্চয় নিশ্চয় দেৱী অতি শীঘ্ৰেই কৰিব লাগিব সংসাৰ লীলাৰ শুভাৰম্ভন
নকৰিব মনত অলপ সংকট জন্ম লভি অসুৰ বংশত ত্ৰিভুৱন কৰিব সফল ভাৱে চিন্তা কৰি মুক্তি লাভ কৰিব পাৰিবা সহজে ভাঙি পাতি কোৱা তুমি আমাকে কি মতে তুমি পামি অসুৰৰ মায়াত ভাঙি পাতি কোৱা শুনা হেৰা ভক্ত দুইজন ব্ৰহ্মক বনাবিও নহয় জন্ম লভি প্ৰভু দেৱদ্ৰোহী ভক্ত দুখন ভক্তৰূপে চিন্তা কৰি মোক যেকেই বৈষ্ণৱত দুখা কৰিব তেকেই দেখা দিম প্ৰতিদ্বন্দ্বী ৰূপে এতিয়া যোৱানে বৈকুণ্ঠৰ পৰা কাশ্যপ ৰৌৰখত প্ৰথমে জন্ম লবা দেৱীৰ গৰ্ভ নাই প্ৰভু প্ৰথমে জন্ম লবা